এটা সুৰংগ যিটো দিখৌ নদীৰ লগত সংযোগ আছে অৰ্থাৎ ইয়াৰ পৰা চকু ৰাজধানীৰ পৰা তলাতলৰ পৰা দিখৌলৈ যাবৰ কাৰণে যিটো পথ তেওঁলোকে ভৰা কৰিছে ইয়াৰ ডিষ্টেন্স প্ৰায় 2.5 কিলোমিটাৰ মান হ'ব বুলি কোৱা হৈছে এইটোৱে সুৰংগ এইটোৱে হৈছে ভিতৰ আগলৈ বন্ধ হৈ আছে এটা কথাটো কিবা শত্ৰুৱে যদি আক্ৰমণ কৰে তেতিয়া এই সুৰংগেদি তেওঁলোক অন্য ঠাইলৈ অৰ্থাৎ দিখৌ নদীখনলৈ তেওঁলোক গুচি যাব পাৰে পৰাকে হৈছে যাতে ভিতৰতে আবদ্ধ হৈ নাথাকে যদি বাহিৰ ফালৰ পৰা যদি সেই সময়ৰ শত্ৰুৱে যদি আক্ৰমণ কৰি ৰাজধানীখনক জুই দিয়ে বা চাৰিওফালৰ পৰা হাতীয়ে আক্ৰমণ কৰে বা বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা ৰাখিছিল এটা কথা চোৱাচোন আমি ওপৰৰ ফালৰ পৰা এনেকে এপাক ঘূৰিলো আকৌ এনেকে এপাক ঘূৰিলো আকৌ এই পাকটো ঘূৰি আকৌ এইটো তললৈ যিটো মহলৰ কথা কৈ থকা হয় তললৈ যায় এই বস্তুটো সব তললৈ গৈছে দিছেনে এটাটো খালি হৈ দিছেনে এই দিছেনে খালি এই শব্দটোৰ কাৰণে কয় নহয় সেই যে আমি কৈছিলো প্ৰথমতে এইটো খালি হৈ আছে হয় না ইয়াতে মাইলে কিপা গড়গাঁও পালেগৈ কিপা হয় না এটা সময় দিয়াতে এটা সুৰংগ আছিল নেকি এই তললৈ ষ্টেপ আছিল আৰু ষ্টেপৰ ফালৰ পৰা তলৰ তিনি মহললৈ যাব পাৰিছিল আৰু সেই ফালৰ পৰা গড়গাঁওলৈও যাব পাৰিছিল অৰ্থাৎ দুটা সুৰংগ আছে তলাতলৰ আৰু সেই প্ৰথমটো চালো আমি দ্বিতীয়টো অংশটো ব্ৰিটিছৰ দিনত যেটা বন্ধ হৈছিল সেইটো আমি চাইছো এতিয়া এই অংশটোক চৌচালি ঘৰ বুলি কোৱা হয় এই চৌচালি ঘৰ যে আমি পাৰ হৈ আহিছো